এভৰিৱান প্ৰিয়ংকাছ কুকিং এণ্ড লাইফষ্টাইল চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰত গাজৰ আৰু চুজি বৰফি ৰেচিপিটো লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তেনেহ'লে চাওঁ আহক আজিৰ ৰেচিপিটো। ইয়াতে মই 200 গ্ৰাম গাজৰ লৈছোঁ আৰু গাজৰখিনি মই ভালদৰে ধুই পিহনাত পিহি লৈছোঁ। এতিয়া মই এখন কেৰাহী পাতি দিম আৰু কেৰাহীখন অলপ গৰম হোৱাত 1 কাপৰ সমান চুজি দি দিম আৰু গেছটো মিডিয়াম ফ্লেমত কৰি দিছোঁ। এতিয়া চুজিখিনি কালাৰ চেঞ্জ হোৱালৈকে মই অলপ ভাজি ল'ম। এতিয়া চুজিখিনি 6-7 মিনিটমান ভজাৰ পিছত মই এখন প্লেটত চুজিখিনি কাঢ়ি ল'ম। এতিয়া মই কেৰাহীত 2.5 চামুচ ঘি এড কৰি দিছোঁ। ঘিখিনি অলপ গৰম হোৱাত পিহি থোৱা গাজৰখিনি অলপ অলপকৈ দি ভাজি ল'ম আৰু গেছটো ল' ফ্লেম কৰি লৈছোঁ। গাজৰখিনি কেঁচা ভাৱটো যোৱালৈকে ভালদৰে ভাজি ল'ম। এয়া গাজৰখিনি ভালদৰে ভজা হৈ গৈছে। এতিয়া মই তাতে 1 কাপ গাখীৰ দি দিম। গাখীৰখিনি অলপ গৰম হ'ব লাগে, ফ্ৰিজত থকা চেঁচা গাখীৰ দিব নালাগে। এতিয়া গাজৰখিনি ভালদৰে মিলাই দিম আৰু গেছটো মিডিয়াম ফ্লেম কৰি 10 মিনিটৰ বাবে ভালদৰে ভাজি ল'ম। গাখীৰখিনি ভালদৰে শুকাই গৈছে আৰু গাজৰখিনিও ভালদৰে ভজা হৈ গৈছে। এতিয়া তাতে মই আধা কাপ চেনি দি দিম। চেনিটো নিজৰ সোৱাদ অনুসৰি দিব লাগে। এতিয়া চেনি দি ভালদৰে অলপ লৰাই দিম। চেনিখিনিৰ পৰা পানী ওলোৱালৈকে অলপ সময় ভালদৰে ভাজি ল'ব লাগে। চেনিখিনিৰ পৰা ভালদৰে পানী ওলাই গৈছে। এতিয়া তাতে মই ভাজি থোৱা চুজিখিনি দি দিম। চুজিখিনি এতিয়া গাজৰখিনিৰ লগত ভালদৰে মিলাই দিম। চুজিখিনি গাজৰখিনিৰ লগত ভালদৰে মিলি গৈছে। এইটো ষ্টেজত গেছটো ল' কৰি ঢাকোন মাৰি 6-7 মিনিটৰ বাবে সিজিবলৈ দিম। এই 6-7 মিনিটৰ পিছত দেখিবলৈ পাইছে মিক্সাৰখিনিত কোনো ধৰণৰ পানী ভাৱ নাই আৰু চুজিখিনিও ভালদৰে ভাজি গৈছে। এতিয়া তাতে আধা চামুচ ইলাচি গুড়ি দি দিম। ইলাচিখিনি দি অলপ ভালদৰে লৰাই দিম আৰু তাতে 1 চামুচ পাউডাৰ গাখীৰ দি দিম। পাউডাৰ গাখীৰ সলনি মাৱা বা কণ্ডেন্স মিল্কো ব্যৱহাৰ কৰিব পাৰে। এতিয়া এই সকলোখিনি ভালদৰে লৰাই দিম। এতিয়া মই তাতে কুটি থোৱা কাজু বাদামখিনি দি দিম। কাজু বাদামখিনি মিক্সাৰখিনিৰ লগত ভালদৰে মিলাই দিম। এতিয়া এইখিনি পুৰা ৰেডি হৈ গৈছে। এতিয়া বাউল এটাত অলপ তেল সানি লৈছোঁ আৰু বনাই থোৱা গাজৰ আৰু চুজি মিক্সাৰখিনি ইয়াত দি দিছোঁ। এতিয়া এই মিক্সাৰখিনি ভালদৰে বহলকৈ এইদৰে মেলি ল'ম। এতিয়া তাৰ ওপৰত আৰু অলপ কাজু এইদৰে ছটিয়াই দিছোঁ।
এতিয়া এই মিক্সচাৰখিনি ৰেডি হৈ গৈছে আৰু 2 বা 3 ঘণ্টাৰ বাবে এনেদৰে ৰাখি দিম। 2-3 ঘণ্টাৰ পাছত বৰফি আকাৰত কাটি ল'ম। উলিয়াওঁতে খুব সাৱধানে উলিয়াব লাগে। এতিয়া মই গোটেইখিনি কাটি ল'ম। এয়া ৰেডি হৈ গ'ল গাজৰ আৰু চুজিৰ বৰফি। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।